क'क्राझार जिल्ला पाब्लिक हेल्थ इन्जिनियार बिफाननि बानजायनायाव विश्वकर्मा फुजा फालिनाय जालाङो। दिनै विश्वकर्मा फुजाखौ हादरसानि दाब दाब ओनसोलाव फालिनाय बादिनो क'क्राझार जिल्ला पाब्लिक हेल्थ इन्जिनियार बिफाननि बानजायनायाव गाजा गोमजायै फालिनाय जालाङो। धुप धुना आलारि बाथि फोजोंनायजों लोगोसे पुर'हितनि मोन्थोर आवरायनायजों विश्वकर्मा फुजाखौ फालिनाय जायो। मख'नो गोनां बाथ्रादि दिनैनि बे विश्वकर्मा फुजा फालिनाय समाव पाब्लिक हेल्थ इन्जिनियार बिफाननि क'क्राझार खोन्दोनि इन्जिनियार हितेश राभा, अनिर्बान बरा, जाराबिन्दु ब्रह्म, मनज नन्दि, जल जीवन मिशन आरो स्वच्छ भारत मिशन गामियारि ओनसोलनि नडेल अफिसार करुणा सागर दास, इन्जिनियार श्री पुष्प अधिकारी आरो गोबां मावफारियाफोरा बाहागो लादोंमोन। क'क्राझार PHC সংমণ্ডল একৰ পৰা আমাৰ আজি প্ৰতি বছৰে পাতি অহাৰ দৰে আমাৰ এই বিশ্বকৰ্মা পূজাখন আয়োজন কৰা হৈছে। আমাৰ বিগত বছৰৰ কেইবছৰতে আমি ইয়াতে বিভিন্ন কাৰ্যসূচীৰে আৰু আমাৰ যিবিলাক লাইন ডিপাৰ্টমেণ্ট আছে আমি আটাইবোৰকে নিমন্ত্ৰণ কৰোঁ। আমাৰ PHC AM ছাৰকে আদি কৰি ছেক্ৰেটাৰী ছাৰ, আমাৰ ডাইৰেক্টৰ ছাৰ আছে। গতিকে আমি এইবাৰ আশা কৰিছোঁ আমাৰ সকলোৱে আমি মিলিজুলি এই পূজাখন ভালদৰে কৰিব পাৰিম। গতিকে আপোনালোকৰ আমি সহায় সহযোগ নিশ্চয় বিচাৰিছোঁ। আৰু আমাৰ এই জল জীৱন মিছনৰ যিখিনি আমাৰ কাম কাজ থাকে এই পূজাৰ লগত সংগতি ৰাখি আমি কৰোঁ। আৰু ইতিমধ্যে আমাৰ স্বচ্ছতা হি সেৱা 2024 আজিৰ পৰা আমাৰ লঞ্চ হ'ব। এই আমি পূজাৰ মাজতো আমি আজি সেই প্ৰগ্ৰেমটো আমি লঞ্চ কৰিম বুলি আমি মনস্থ কৰিছোঁ। আমি আশা কৰোঁ আমি এই আটাইবোৰ এই পূজা, বিশ্বকৰ্মা পূজা, আমাৰ জল জীৱন মিছনৰ নিয়ম যিখিনি আমাৰ কাম কাজ ইয়াৰ মাজে আমি চলাই থাকিও আমাৰ স্বচ্ছ ভাৰত মিছনৰ গ্ৰামীণৰ আমি এই আজি স্বচ্ছতা হি সেৱাৰ প্ৰগ্ৰেম আমি চলাই নিম বুলি ভাবিছোঁ। আমাৰ 3টা অফিচ আছে ইয়াতে কোকৰাঝাৰ, ডাইৰেক্টৰ অফিচ, এক্সিকিউটিভ ইঞ্জিনিয়াৰ অফিচ, এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ অফিচ, 3টা অফিচে মিলি আমাৰ পূজাখন আগৰ পৰাই পাতি আহিছে। এতিয়া আমাৰ পূজা আৰম্ভ হৈ গৈছে, খুব ভাল হৈছে। আৰু আমাৰ ঠিক তেনেকৈ আমাৰ কাৰিকৰী দিশসমূহ যাতে আমাৰ ভালে কুশলে থাকক তাৰে বিশ্বকৰ্মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সেইখিনি কৈ সামৰি জনস্বাস্থ্য কাৰিকৰী বিভাগ কোকৰাঝাৰ সংমণ্ডল নম্বৰ 1 তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সঞ্চালকৰ ফালৰ পৰা আমি পূজাৰ ইয়াত আয়োজন কৰিছোঁ আৰু গোটেই কোকৰাঝাৰবাসী ৰাইজক আমি শুভ বিশ্বকৰ্মা পূজাৰ আমি শুভেচ্ছা জনাইছোঁ। যেহেতু জনস্বাস্থ্য কাৰিকৰী বিভাগ এখন কাৰিকৰী বিভাগ, ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, চব বিশ্বকৰ্মা পূজাটো আমাৰ ওপৰত এটা ইম্পৰ্টেণ্ট বস্তু। আমি প্ৰতি বছৰতে আমি কৰি আছোঁ, প্ৰতি বছৰে এইবাৰো আমি পূজাৰ আয়োজন কৰিছোঁ আমাৰ এই প্ৰাংগণত। আৰু এই পূজাৰ জৰিয়তে আমি গোটেই কোকৰাঝাৰবাসী ৰাইজক আমি বিশ্বকৰ্মা দেৱৰ পৰা আশীষ বিচাৰিছোঁ যাতে আমাৰ ইয়াত শান্তি বজাই থাকে। আৰু যিহেতু কাৰিকৰী বিভাগ আমি জনস্বাস্থ্য কাৰিকৰী বিভাগ ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ পানী যোগান আৰু অনাময় ব্যৱস্থাৰ লগত। তো সেইখিনি যাতে আমি সকলোৱে কৰিব পাৰোঁ বাধা বিঘ্নি নোহোৱাকৈ, সেইখিনিয়ে আমি ভগৱানৰ ওচৰত বিশ্বকৰ্মা দেৱৰ ওচৰত আশীষ বিচাৰিছোঁ আজিৰ দিনত স্পেচিয়েলি। আৰু আজি এটা স্পেচিয়েল দিন আমাৰ কাৰণে। আমি ভাৰত চৰকাৰৰ ড্ৰিংকিং ৱাটাৰ আৰু চেনিটেশ্যন মন্ত্ৰালয়ৰ পৰা আজি আমাৰ স্বচ্ছতা হি সেৱা, চাফ চিকুণতাৰ ওপৰত এখন প্ৰগ্ৰাম প্ৰতি বছৰত হৈ আছে। আজি এইখন শুভাৰম্ভ আমি কৰিম। আমি পাকৰিতল ভগীৰাগাম বেছিৰ পাকৰিতল গাঁৱত এইখনৰ শুভাৰম্ভ আমি কৰিম। ডিষ্ট্ৰিক্ট লঞ্চ হিচাপে আমি লৈছোঁ। তাতে আপোনালোকৰ মিডিয়া পাৰ্চনক আমি অনুৰোধ কৰোঁ, এইবাৰৰ স্বচ্ছতা হি সেৱাৰ উদ্দেশ্য হৈছে গৈ স্বভাৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা। আমাৰ স্বভাৱৰ ওপৰত স্বভাৱটোৱেই স্বচ্ছতাৰ আমি কৰিব লাগে আৰু সংস্কাৰ স্বচ্ছতা যাতে আমি ৰাইজৰ যিখিনি আৰু এইটো খালি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম নহয়, ইয়াত বিভিন্ন লাইন ডিপাৰ্টমেণ্ট মানুহ জড়িত হৈ আছে। আৰু এটা নেশ্যনেল এটা মেগা প্ৰজেক্ট। জনস্বাস্থ্য কাৰিকৰী বিভাগ বিং দ্য নডাল ডিপাৰ্টমেণ্ট আগ ধৰিছে, কিন্তু ইয়াত চব ডিপাৰ্টমেণ্টৰে পঞ্চায়তৰ ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰ, বিভিন্ন স্বাস্থ্য বিভাগ আছে, চবৰ পৰাই আমি সহায় সহযোগিতা বিচাৰিছোঁ যাতে এই 17 ছেপ্টেম্বৰ আজি আমি এইখন আৰম্ভ কৰিম আৰু পেনাল্টিমেট হ'বগৈ 2 অক্টোবৰ স্বচ্ছ ভাৰত দিৱস হিচাপে। সেইখিনি আমি ইয়াত আৰু আপোনালোকৰ জৰিয়তে গোটেই কোকৰাঝাৰবাসী ৰাইজক আমি অনুৰোধ কৰিব বিচাৰিছোঁ কোকৰাঝাৰ জিলাখনক এখন স্বচ্ছ কোকৰাঝাৰ, স্বচ্ছ BTC হেডকোৱাৰ্টাৰ হিচাপে যাতে আমি চাফ চিকুণতাৰ জোৰ দি যিখিনি প্ৰধানমন্ত্ৰীদেৱে আজি শুভাৰম্ভ অলৰেডি ষ্টেট লঞ্চ হৈছেই যোৱাকালি, আজি ডিষ্ট্ৰিক্টবিলাকত আমি লঞ্চ কৰিম।